welcome to my channel. আজি টপিক হল দশমমান শ্ৰেণীৰ মেথছৰ ত্ৰিকোণমিতিৰ আমি সকলোৱে সূত্ৰখিনি জানো মুখস্থ আছে কিন্তু আমি অতি সহজতে কেনেকৈ আমি ত্ৰিকোণমিতিৰ সূত্ৰখিনি মনত ৰাখিম ফাৰ্স্ট আমি চাওঁ আমি সদায় ত্ৰিকোণমিতিৰ প্ৰথমতে আমি অনুপাত কেইটা চাম আমি ত্ৰিকোণমিতিৰ অনুপাত এটা ফাৰ্স্ট কি কৰো আমি সদায় ত্ৰিকোণমিতি হলে আমাক সদায় কি লাগে এটা সমকোণী ত্ৰিভুজ লাগে ধৰি লোৱা এ বি চি এটা ত্ৰিভুজ ঠিক আছে ইয়াত মই কোণটো থিতা বুলি দিছো গতিকে ইয়াত থিতা a কোণৰ সাপেক্ষে হলে c কোণৰ সাপেক্ষে হলে আমাৰ bc ভূমি হ'ব আৰু ab কি আহিব লম্ব আহিব গতিকে আমি ত্ৰিকোণমিতিৰ 6টা অনুপাত পাওঁ সাইন পাইছো আমি কোনটো কোণৰ সাপেক্ষে কৰিছো থিতা কোণৰ সাপেক্ষে দেখিনি ভালকে মন দিবা থিতা কোণৰ সাপেক্ষে আৰু a কোণৰ সাপেক্ষে হলে এইটো সদায় কি ভূমি হ'ব সদায় ভূমি আৰু কৰ্ণহে লগ লাগি থাকে যদি এই a কোণৰ সাপেক্ষে হোৱা হলে এটা বেকপেকে কৰ্ণ গতিকে এটা কি ভূমি আহিব এই ক্ষেত্ৰত আকৌ লম্ব বেছি আহিব আমি এই c কোণৰ সাপেক্ষে থিতা লৈছো গতিকে থিতা কোণৰ সাপেক্ষে আমি 6টা অনুপাত পাওঁ গতিকে sin থিতা ইকুৱেল টু আমাৰ সূত্ৰ মতে কি আহে আমি সদায় মুখস্থ আছে আমি কেনেকৈ মন ৰাখে সেইটো শিকাই দিম গতিকে sin থিতা ইকুৱেল টু মানে কি আহিব লম্ব বাই কি আহিব কৰ্ণ পিছত লিখিছো লম্ব কি কৰিম পিছত সব পাৰপেন্ডিকুলাৰ আৰু কৰ্ণ হলে কি আহিব হাইপোটেনিউজ ঠিক আছে তো cos আহিব cos থিটা ইকুৱেল টু ফৰ্মুলা মানে কি আহিব ভূমি বাই কৰ্ণ cos থিটা ইকুৱেল টু ভূমি বাই কৰ্ণ ভূমি বাই কৰ্ণ ভূমি হলে আহিব b বেস কৰ্ণ আহিলে হাইপোটেনিউজ আৰু এই ত্ৰিভুজৰ ভূমি কোনটো আহিব bc কৰ্ণ হৈছে ac tan থিটা মানে কি আহিব লম্ব বাই ভূমি এই ত্ৰিভুজৰ ক্ষেত্ৰত লম্ব হল b ভূমি হল b অৰ্থাৎ এই ত্ৰিভুজৰ ক্ষেত্ৰত লম্ব আহিব ab ভূমি হল bc ঠিক তেনেকৈ আমি ইয়াৰ উল্টাটো কি পাওঁ sin থিটা cos থিটা tan থিটা নেক্সট সাইনৰ অপজিট হল cos থিটা ইকুৱেল টু আমি এইটো উল্টাই দিলে হ'ল গতিকে p বাই x কি হৈ h বাই p cosৰ অপজিট sec থিটাটো কি আহিব b বাই h কি আহিব h বাই b আৰু tan অপজিট cot থিটাটো হ'ল p বাই b আছিলে সো b বাই p আমি সকলো এইখিনি জানো গতিকে প্ৰথম আমি ত্ৰিকোণমিতিৰ অনুপাত কেইটা মনত ৰাখিব লাগিব যে এটা ত্ৰিভুজ থাকিব লাগিব সমকোণী ত্ৰিভুজ হ'ব লাগিব গতিকে এই গুণৰ সাপেক্ষে লৈছো আমি গতিকে sin থিটা লম্ব বাই কৰ্ণ cos থিটা ভূমি বাই কৰ্ণ tan থিটা লম্ব বাই ভূমি আৰু sin টো যেহেতু cosec টো যেহেতু sinৰ অপজিট গতিকে এটো কৰ্ণ বাই লম্ব মানে h বাই b sec টো ইয়াৰ অপজিট so h বাই b আৰু tan টো হৈছে ইয়াৰ অপজিট এইখিনি আমি মনত ৰাখিব লাগে কিন্তু অতি সহজতে আমি কেনেকৈ মনত ৰাখিম এটা লাইন শিকাই দিও খালি সেইটো মনত ৰাখিলে আমাৰ ত্ৰিকোণমিতিৰ ফৰ্মুলা গোটেইখিনি মনত ৰাখিব শৰ্টকাট কে চোৱা ভেৰি ইন্টাৰেষ্টিং অনুপাত কেইটাৰ কাৰণে ইয়াৰ ফাৰ্স্ট p আছে h b আমি ওপৰত লওঁ ইয়াৰ নিউমাৰেটৰ লগত লগটো লওঁ এই p টো চাই লোৱা পাণ্ডু বেছেগা পান হাই ভগৱান পাণ্ডু বেছেগা পান হাই ভগৱান that means পাণ্ডু বেছেগা পান হাই ভগৱান নেক্সট তলটো চোৱা সো পাণ্ডু বেছেগা পান হাই ভগৱান নেক্সট আমাৰ কি আছে h এটো h হিন্দুস্তান হৰা ভৰা h বাৰ ডিনোমিনেটৰ চোৱা হৰটো চোৱা হিন্দুস্তান হৰা ভৰা পাকিস্তান ভুকা পিয়াসা লাইনটো লিখি দিছো মানে চোৱা পাণ্ডু বেছেগা পান হাই ভগৱান হিন্দুস্তান হৰা ভৰা পাকিস্তান ভুকা পিয়াসা সো ত্রিকোণমিতিৰ আমি 6টা অনুপাত কেনেকৈ মনত ৰাখিম বুলি কওঁতে এই লাইনটো মনত ৰাখিলে হ'ল পাণ্ডু বেছেগা পান হাই ভগৱান হিন্দুস্তান হৰা ভৰা পাকিস্তান ভুকা পিয়াসা দ্যাট মিন্স p লম্ব ভূমি
লম্ব কৰ্ণ কৰ্ণ এইটো পাণ্ডু বেচিকা পাণ হাই হাই ভগৱান আগে লগকেইটা আহিব নেক্সট হিন্দুস্তান হাৰা ভাৰা পাকিস্তান ভোকা পিয়াসা গতিকে এই ত্ৰিকোণমিতিৰ যিটো অনুপাত ৰেচিঅ' এই ছয়টা আমি অতি সহজতে মনত ৰাখিব পাৰোঁ এই লাইনটো মনত ৰাখি যে পাণ্ডু বেচিকা পাণ হাই হাই ভগৱান হিন্দুস্তান হাৰা ভাৰা এণ্ড পাকিস্তান ভোকা পিয়াসা বাকী মেথছখিনি লৈ আমি পাছৰ ক্লাছত আহিম আজিলৈ টপিকটো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ